হাই বন্ধুসকল, মই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ লিখাবালিৰ মালিনী মন্দিৰত। তো আজি মালিনী মন্দিৰ আপোনালোকক দেখাবলৈ ওলাইছোঁ। তো এইটো মালিনী মন্দিৰ পিছফালৰ ভিউ। আৰু মোৰ লগত আহিছে এইপিনে সঞ্জীৱ আহিছে, এইপিনে আৰু আহিছে সাধনা আহিছে, এইপিনে কৰুণা আহিছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই থাকক লাষ্টলৈকে। আৰু এতিয়া আমি গৈ আছোঁ 700 বছৰীয়া যি পুৰণি মালিনী থান, মালিনী থান চাবৰ কাৰণে গৈ আছোঁ। আৰু আমি এতিয়া চিলাপথাৰৰ মাজতে আছোঁ। আৰু নিকাবালিৰ পৰা আমি এতিয়া এপে লৈ পিনি গৈ আছোঁ। পাহাৰৰ মাজে মাজে এপেত উঠাৰ মজাই বেলেগ। তো গৈ আছোঁ আমি এপে এখন লৈ। আৰু আমি আহি পালোহি মালিনী থান। তো এইডোখৰে হৈছে মালিনী থান। এইটো হৈছে মালিনী থানৰ পাৰ্কিং প্লেচ। তো গাড়ী বাইক যি আনে ইয়াতে থৈ যাব লাগিব। তো আজি যথেষ্ট মানুহ আহি আছে ইয়াত, গাড়ী যদি বেছিকৈ দেখিছোঁ। আৰু এইখনেই হৈছে মালিনী থান। ইয়াৰ মালিনী থানত আপোনালোকে যদি আহে ইয়াতে গাড়ী চাড়ী থৈ পিনি যাব পাৰিব। আৰু ইয়াতে আপোনালোকে যিখিনি পূজাৰ কাৰণে লাগে সামগ্ৰী সকলোখিনি ইয়াতে পাব। আৰু ব'লক অকণো দেৰি নকৰাকৈ আমি মেইন মন্দিৰৰ ফালে আগবাঢ়োঁ। এয়াই হৈছে মালিনী থান। মালিনী থান মন্দিৰ আছে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ লিখাবালি চাব ডিভিজনত। আৰু এয়া হৈছে লিখাবালি আই থানৰ মুখ্য দুৱাৰ। আৰু এয়া যে আপোনালোকে দেখিছে ওপৰলৈ উঠি যোৱা যি খটখটি, আৰু ইয়াত থকা মন্দিৰত থকা যি মূৰ্তিসমূহ, ই সম্পূৰ্ণ শিলেৰে নিৰ্মিত। বহুত কষ্ট কৰি উঠি আহি এতিয়া আমি ওপৰত পাইছোঁহি। আৰু নাজানো আৰু কিমান যাব লাগিব, বেছি দূৰ নাই চাগে। ব'লক গৈ থাকোঁ। আৰু এয়ে হৈছে মালিনী থানৰ ভিতৰৰ মূল অংশ। আৰু লোকবিশ্বাস আছে যে এই স্থানতে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি আনিছিল, তেওঁ এই মন্দিৰতে আশ্ৰয় লৈছিল। আৰু এই স্থানতে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ হৈছিল বুলি লোকবিশ্বাস আছে। আৰু যেতিয়া শ্ৰীকৃষ্ণই এই ঠাইলৈ আহিছিল, তেতিয়া পাৰ্বতীয়ে শ্ৰীকৃষ্ণক এডাল ফুলৰ মালা উপহাৰ হিচাপে দিছিল। আৰু শ্ৰীকৃষ্ণই সুখী হৈ পাৰ্বতীক মালিনী নাম দিছিল। আৰু তেতিয়াৰ পৰা এই ঠাইৰ নাম হ'ল মালিনী। মালিনী মন্দিৰৰ পৰা ওপৰলৈ গ'লে আৰু এটা মন্দিৰ আছে, যাৰ নাম হৈছে ৰুক্মিণী মন্দিৰ। আৰু এই ৰুক্মিণী মন্দিৰতে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে ৰাতি আশ্ৰয় লৈছিল। কালৰ সোঁতত এই মন্দিৰসমূহ মাটিত তলত পোত খাই গ'ল, সময় বাগৰিল। আৰু এবাৰ এজন সৈনিকে সপোনত এই ঠাই আৰু মন্দিৰসমূহ দেখিছিল। আৰু তেওঁ কথাটো মানুহৰ আগত কোৱাত 1968 চনত এই স্থানত খনন কাৰ্য আৰম্ভ হৈছিল। সৈনিকজনে সপোনত দেখা ধৰণেই খনন কাৰ্যত সকলোবোৰ বস্তু ওলাল। মূল মন্দিৰৰ লগতে আৰু বহুতো মূৰ্তি ওলাইছিল, যিবোৰ আছিল সম্পূৰ্ণ গ্ৰেনাইট শিলেৰে নিৰ্মিত। আৰু পাছত 1500 শতিকাত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। আৰু এইটো হৈছে মালিনী থানৰ আৰ্কিঅলজিকেল মিউজিয়াম। তো চাই আহোঁ ব'লক কি আছে ইয়াত। ঠিক আছে। আৰু এয়া হৈছে মিউজিয়ামৰ পাৰ্ক এখন আছে ইয়াত সৰুকৈ। আৰু এইটোৱে হৈছে আৰ্কিঅলজিকেল মিউজিয়াম মালিনী থান। তো ইয়াত বোলে ফটো মৰাটো নিষিদ্ধ আছে, এইপিনে CC কেমেৰাও আছে। তো চাই আহোঁ আৰু আমি। মিউজিয়ামটো আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু তাত কেমেৰা কৰিবলৈ নিদিয়ে। আৰু যদি আপোনালোকে আহে তেনেহ'লে মিউজিয়ামটো নিশ্চয় চাব, বহুত চাবলগীয়া বস্তু আছে।
বেছি নহয় 2 টকা টিকেট ল'ব আৰু চাই যাব পাৰিব। আমি এতিয়া ৰুক্মিণী থানৰ পৰা নামি গৈ আছোঁ তললৈ আৰু এইপিনে সাধন এইপিনে সঞ্জীৱ কৰুণা গোটেইকেইটা নামি আহি আছোঁ। তলৰটো এবাৰ চাওক কিমান ওপৰ পালোহি আমি। তো বহুত ঘূৰিলোঁ ঘূৰি পকি বহুত ওপৰৰ পৰা আহিলোঁগৈ। একদম এনাৰ্জি চেনাৰ্জি নাইকিয়া হৈ গৈছে আৰু গাত। কিবা এটা পেট পূজা কৰোঁ বুলি আহিছোঁ এতিয়া। চাওঁ কি পাওঁ খাওঁ আৰু ন। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰিব যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপুনি চবতকৈ প্ৰথমত চাবলৈ পায়।